হেলমেট পিন চ বলক লেট নকৰোঁ পিন্ধি লওঁ মই পিন্ধি লওঁ তলেদি সোমাব লাগিব চাওক ৰুমবিলাক কেনেকুৱা লাগে তো এতিয়া আহিছোঁ প্ৰিয়তমাৰ ঘৰত তাক মাতবা কাৰণে ঐ প্ৰিয়তমা সোনকালে অঁ আজি যাম অলপ পিছত কম এতিয়া নকওঁ আৰু ঐ কি পিন্ধি আহিছা তই এতিয়াও শার্ট প্যান্ট কিয় স্কাৰ্টটো কিয় পিন্ধা নাই আজি চাওক গাইছ মানে একদম দাড়ি ঢাড়ি কাটি একদম কমপ্লিট তোৰ লিপষ্টিক লগালে ভাল আছিল ৰে লিপস্টিক নালাগে এনে কৰিম তো বলক এতিয়া যাওঁ বলা যাও হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব ৱৰ্ল্ড আৰু আকৌ এটা নিউ ভিডিঅ' সৈতে আপোনালোকৰ ওচৰত আহি পাইছোঁ মই আপোনালোকৰ মৰমৰ পাতলু ভাই আৰু বৰ্তমান আছোঁ আমাৰ বঙাইগাঁও টি গাৰ্ডেন আপোনালোকে চাব পাৰিছে টি গাৰ্ডেন আৰু এইটো হ'ল হোৱাইট পুল আৰু তলত পানী মানে এটা সৰু নদীৰ নিচিনা চাবই পাৰিছে আপোনালোকে কি ধুনীয়া নাজাৰা তো চাওক গাইজ সি কি কৰি আছে মেইন সাদা মেইন ঐ আমি যে সাদাৰ ইমান প্ৰমোশন কৰি আছো ষ্টাৰ সাদাৰ গাইস আমাক কিন্তু স্পন্সৰ দিব লাগে ये बड़ी अच्छी बात कही आप স্পন্সৰ লাগে বৰ্তমান আছো হাইৱেত আমাৰ যাব লাগে এই সাইডত মানে ৰাখালডুবি আছে ৰাখালডুবি পাৰ কৰি যাব লাগিব আৰু আমি ক'ত গৈ আছো আপোনালোকে গম পায় নে কেনেকৈ গম পাব মইতো কোৱাই নাই একচুৱেলি মই গৈ আছো গোল্ডেন লেঙ্গুৰ ফেষ্টিভেল চাবৰ কাৰণে ময়ো ফাৰ্ষ্ট টাইম আৰু আপোনালোককো দেখুৱাম কেনেকৈ কি তো বলক আমি যাওঁ আৰু ঐ হেলমেট পিন চ বলক লেট নকৰোঁ পিন্ধি লওঁ মই পিন্ধি লওঁ মোৰো আছে 2,000 years later. আমি বেনাৰখন পাই গেলোঁ গোল্ডেন লেঙ্গুৰ ফেষ্টিভেল আৰু এইটো হয় চৌতাকি মানে এই জাগাখনৰ নাম হৈছে চৌতাকি আৰু আমাৰ এইফালে যাব লাগে এইফালে ব্ৰিজখন চাইছে আপোনালোকে ব্ৰিজটো পাৰ হোৱাৰ পিছত আমি পাই যাম আৰু গাইছ আমাৰ লেট হৈ গ'ল মানে আমি আহিছোঁ ৰাখালডুবি দি আৰু আপোনালোকে যদি বঙাইগাঁৱৰ হয় আপোনালোকে আহিব ডাইৰেক্ট আমাৰ শালমাৰা হৈ আহিব লাগিব আমি মানে ফাঁচি গ'লোঁ আৰু লেট হৈ গ'ল ইয়াৰ কাৰণে লেট হৈ গ'ল ইয়াৰ কাৰণে হট ফালতু খালি তই খালি এইটোৱে শিক্ষা চাদা বনাবই শিক্ষা জিন্দগী তাৰ কিছু শিকা নাই ইয়াৰ কাৰণে লেট হৈ গ'ল তো বলক এতিয়া লেট নকৰোঁ আৰু যাওঁ আৰু গাইজ আমি ফাইনেলি আহি পাইছোঁ জেগাখনত কিন্তু এটা দুখ লগা কথা হ'ল মানে ফেষ্টিভেলটো 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু মইতো মানে নাজানো 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু আহি গ'লোঁ ঠিক আছে একো নাই আপোনালোকক দেখুৱাম আপোনালোকে চাব পাৰিছে ইমান ধুনীয়া ধুনীয়া ঘৰ সোণৰ ঘৰ চাওক ৰেডি হোৱা নাই তথাপিও আপোনালোকক দেখুৱাই দিম কি কি কৰি আছে সিহঁতে মজা মজা বস্তুবিলাক আপোনালোকে চাব আৰু চাওক আমাৰ দাদা সিহঁতে কাম কৰি আছে একদম হয় না মন্দিৰবিলাক বনাই আছে ঠিকে আছে আৰু মানে আমি ভাবিলোঁ কিবা আজিৰ পৰা ষ্টাৰ্ট নাই আজিৰ পৰা নহয় 3 তাৰিখৰ পৰা 3 জানুৱাৰীৰ পৰা 7 জানুৱাৰীলৈকে ঠিক আছে 3 তাৰিখে জুবিন আহিব জুবিন দা আহিব না আপোনালোকে আহিব চাব ঠিক আছে চাব পাৰিছে আপোনালোকে কাম পুৰা চলি আছে আৰু আমি দেখুৱাম আপোনালোকে চাই থাকক আৰু আছে কিবা কিবি আপোনালোকে চাওক কিমান ধুনীয়া এটা খেৰৰ কিবা বনাইছে ঐ যাওঁ উঠ মানুহৰ মাৰ খাব ইচ্ছা আছে আপোনালোকে চাওক পুৰা বাছেদি বনাইছে ষ্টেজ কিমান ধুনীয়া ষ্টেজখন বনাইছে চাব পাৰিছে আপোনালোকে পুৰা বাছ দি বনাইছে কিন্তু একদম আৰু তলত চাওক লাল মাটি এতিয়াতো কমপ্লিট হোৱা নাই না কমপ্লিট হ'লে মানে ভালকৈ দেখুৱাব পাৰিলোঁ হয় কিন্তু কমপ্লিট হোৱা নাই উপায় নাই আমি আহি গৈছোঁ আৰু কি কৰিম চাব পাৰিছে আপোনালোকে আৰু চাওক আপোনালোকে ইমান ধুনীয়া ধুনীয়া সোণৰ ঘৰ টাউনৰ পকা ঘৰতকৈ কিন্তু বহুত ভাল পকা ঘৰ বিল্ডিঙততো বহুত ভাল কিবা সোণৰ ঘৰত মানে থাকি এটা বেলেগ টাইপৰ ফিলিং হয় ভালে লাগে মানে মজা লাগে পকা ঘৰততো আপোনালোকে ৰিক্স ভূমিকম্প হ'লে কিবা পৰি যাবা ৰিক্স ভাঙি যাবা ৰিক্স কিন্তু এইবিলাক ঘৰত না এটা বেলেগ টাইপৰ ফিলিংছ আৰু গাইজ সেই ঘৰখন চাওক আপোনালোকে ঐ সোমাবি নেকি চ যাং ভিতৰত যাং যাবি চাওক কিমান ধুনীয়া আৰু তলেদি সোমাব লাগিব চাওক ৰুমবিলাক একদম তামাম ৰুম মানে এটা ফেমিলিৰ কাৰণেতো বেষ্ট ৰুম চাওক কিচেন তামাম একদম এতে কিবা লেট্ৰিন বাথৰুমৰ চিষ্টেম নিচিনা কৰিছে চাওক আপোনালোকে চাব পাৰিছে তামাম একদম মজা লাগিছে আৰু এইফালেতো আপোনালোকক দেখুৱাই দিলোঁ যিমান পাৰিছোঁ দেখুৱাইছোঁ এতিয়া যাম সেই ছাইডত মানে ফিল্ডটো বহুত ডাঙৰ আৰু বহুত দূৰলৈকে মেলাটো হৈ আছে এতিয়া যাওঁ সেই ছাইডত বলক তো গাইজ ইমান টাইমটো আপোনালোকে খেৰৰ ঘৰবিলাক চাইছে তো এতিয়া দেখাই আছোঁ মেলা মানে ৰেডি হৈ আছে আপোনালোকতো কৈছোঁ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব ষ্টাৰ্ট আজি হোৱা নাই আজি মানে ৰেডি হৈ আছে কাম চলি আছে দেখাই আছোঁ চাওক আমাৰ নাগৰদলনা একদম ৰেডি হৈ গৈছে ব্ৰেক ডেন্স মদকা কোৱা আৰু চব বস্তু আছে চাব পাৰিছে আপোনালোকে পুৰা ৰেডি হৈ আছে ৰেডিটো হোৱা নাই না ৰেডি হৈ আছে চাবই পাৰিছে
ফালে চাওক বচপন কা ইয়াদ চাব পাৰিছে অডি ল' বাজেটৰ অডি যাব পাৰিছে আপোনালোকে ঐ প্ৰীতম প্ৰিয়তমা তোৰ অডি আছে ইয়াতে অডিটো চাইছানে তোৰ অডি নাই এটা আৰু এতিয়া আমি ক'ত বহি আছো চাইছেনে আপোনালোকে চাওক নাগৰদলাৰ ওপৰত আৰু প্ৰিয়তমাই তই উঠিলি জিন্দগীত মই জীৱনত উঠা নাই ময়ো নোৱাৰিম কিন্তু মানে মোৰ লাখ টকা দিলেও মই নোৱাৰিম মোৰ মানে দমেই নাই নাগৰদলাৰ কেনেকৈ দম থাকিব ইমান ওপৰলৈকে মানে ইমান ওপৰলৈকে উঠে না তো নামাৰ টাইমত কিবা ভয় লাগে সৰুটো হয় তথাপিও ভয় লাগে না ভয়তো লাগে মই হাত ধৰি আছো বহুত ভয় লাগে এইকাৰণে অলপ উঠি গ'লো এনেই ফ্ৰী বৰ্তমান ফ্ৰীও চলি আছে আৰু পইচাও লাগে 80 ৰুপিজ চামথিং লাগে তো এনেই উঠি গৈছোঁ অলপ চাব পাৰিছে আপোনালোকে হিলি আছে পুৰা মানে ৰেডি হোৱা নাই ভালকৈ এতিয়া চাওক পুৰা খুৰীয়ে একদম এনজয় কৰি আছে খুৰীয়ে নাগৰদলা উঠি গৈছে কিন্তু আজিতো নচলে এটা খুৰী নচলিবতো আজি 3 তাৰিখৰ পৰাহে আপুনি এনেই বহিছে আৰু চাবা আহিছে খুৰী নাম কেনেকা লাগে এতিয়া কেনেকা লাগে জীৱনত উঠা নাই নাম बड़ा हरामी हो बेटा চাওক এতিয়া উঠিম ব্ৰেক ডেন্সত মানে ফ্ৰী আজিতো বন্ধ সেইকাৰণে ফ্ৰী সেইকাৰণে উঠি গ'লো চাব পাৰিছে ঐ প্ৰিয়তমা আয় এক লগত উঠিম আয় আৰু গাইজ মজা লাগি আছে কিন্তু ষ্টাৰ্ট হোৱা নাই আজি মেলা মানে তথাপিও ভাল লাগি আছে মানে চাবই পাৰিছে আপোনালোকে কিমান মজা লাগি আছে আৰু সেই আহি আছে হেই লাহে আহিবি হা অলপ লাহে লাহে তুমিতো পৰি যাব পাৰা তোলাৰ নিচিনা লাহে লাহে বহি যা তো বহি যা মৰিব খালা হত চাওক অৱস্থা চাওক তাৰ অৱস্থাটো চাওক অৱস্থাটো চাওক লাগা এতিয়া মজা কেনেকা লাগে ঐ সুমিতা কেনেকা লাগে চাওক বমি হ'ব সুমিতা বমি হ'ব প্ৰব্লেম আছে আমাৰ সুমিতা আছে চাওক গাইজ মোৰ লগত বোলে আৰু নাহে বোলে জীৱনত ঐ নাহিবি মোৰ লগত আৰু তোমাৰ চেনেলটা আমি এখন গালি দিম দাদা মোক বোলে গালি দিব কিয় মজাতো ভাই আমাৰ বমি হ'ব মাথাৰ প্ৰব্লেম আছে আমাৰ মাথাৰ প্ৰব্লেম আছে নেকি ঠিক আছে ৰখাই দি আছো গাইজ ৰখাই দিওঁ গাইজ এতিয়া আহি গৈছোঁ মানে মদকা কুৱাৰ ভিতৰত চাব পাৰিছে এয়া হ'ল মদকা কুৱা অডিয়েঞ্চবিলাক তাতে থাকে আপোনালোকে গমেই পায় এই তাতে অডিয়েঞ্চ থাকে আৰু তলত মানে ইয়াতে বাইক চলে বাইক কাৰ ইয়াতে চলে চাওক আপোনালোকে এই বস্তুবিলাক কাঠেৰে হয় কিন্তু চাব পুৰা কাঠেৰ বস্তু মানে কাম চলি আছে চাব পাৰিছে আপোনালোকে পুৰা কাম ঠাম ৰেডি হৈ আছে 3 তাৰিখৰ কাৰণে সিহঁতে ৰেডি হৈ আছে গাইজ এতিয়া আহি গ'লোঁ ট্ৰেইনটো নাই খালি পাটৰি আছে চাওক আপোনালোকে খালি পাটৰি পাব ট্ৰেইন মানে ৰেডি কৰা নাই সিহঁতে কৰি দিব চাইছে তো আপোনালোকেও আহক এনজয় কৰক কিন্তু আপোনালোকে আহিব 3 তাৰিখত মানে আমাৰ নিচিনা পাগলামি নকৰিব আমিতো আগতে আহি গৈছোঁ তো আপোনালোকক দেখুৱাইছোঁ যিমান পাৰিছোঁ তো এতিয়া যাওঁ আৰু ঘৰত মানে অলপ ভোকো লাগছে কিবা খাওঁ তাৰপিছত যাওঁ এতিয়া পৰঠা আৰু চব্জি আহি গৈছে তো খাওঁ আৰু ঘৰত যাওঁ 2,000 years later. তো এতিয়া গাইজ ঘৰত আহি পালোঁ তো আজিৰ কাৰণে বাই বাই লগ পাম নেক্সট ভিডিঅ'ত